নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ টেলিভিছনৰ অন্য এটা অনুষ্ঠানলৈ। হয় বন্ধু বান্ধৱীসকল, আজি কেমেৰা পাৰ্চন ঢেৰগনিৰ সহযোগত মই মেমেৰাই আজি অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছোঁ। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ওলাই আহিছে। অসমৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। বন্ধুসকল, বহুদিনৰ মূৰত গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। হয় বন্ধু বান্ধৱীসকল, BCCI নিৰ্ধাৰণ কৰি দিছে ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ খেলখন গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বহুদিনৰ মূৰত অসমবাসী ৰাইজ তথা গুৱাহাটীবাসী ৰাইজে বৰ্ষাপাৰা ষ্টেডিয়ামত বহি খেলৰ সোৱাদ ল'ব পাৰিব। আমি সেই লগে ষ্টুডিঅ'ৰ পৰা এটি বিগ নিউজ জনালোঁ। হয় বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত গুৱাহাটী অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল। খেলখনি হ'ব ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত বিগ নিউজ ওলাই আহিছে। ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকাৰ মাজত হোৱা খেলখন অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। আমাৰ ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।